সময়মতে যাই পেলেও বিয়াখন বন্ধ নহ'ব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু সঁচাকৈ বাৰু বিয়াখন বাৰু বন্ধ কৰিব পাৰিবনে নোৱাৰে অনুভূতিয়ে যাই। তো সেইটো আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে আৰু লগতে এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। বিভানৰ যিহেতু উদ্দেশ্য আছিল বিয়াখন কৰোৱাৰ যে টকাৰ জোৰ দেখুৱাব লাগে আৰু টকাৰ জোৰ দেখাই দি সকলো বস্তু কৰিব পাৰে আৰু সেইটো প্ৰমাণ কৰিবলৈ বিচাৰিছিল আৰু সেইটো প্ৰমাণ কৰিবলৈ যাই দি এতিয়া সেই সময়ত দি বিভানৰ মতে একো নহ'ল আৰু তাৰ কাৰণে আজি বিভানে বহুত বেছি লাজ পাব আৰু লগতে বিভানে তাতে খং কৰি তাৰ পৰা ওলাই আহিব। কিন্তু এতিয়া বিয়া ঘৰৰ পৰা ওলাই আহিলেও বিভানৰ মাক দেউতাকক আজি অনুভূতিৰ মাকে ক্ষমা খুজিব আৰু তেনেকুৱা দি হ'ল আৰু সেইবোৰ দি ভাবি থাকিব নালাগে আৰু তেওঁলোকৰ দি ভুল হৈছে। তো সেইবোৰ কথা এতিয়া ভালদৰে ক'ব। আৰু বিভানৰ মাকে যিহেতু ভালে পাইছে বিয়াখন কেঞ্চেল হোৱাৰ কাৰণে, কিন্তু এতিয়া ঘৰলৈ অহাৰ পিছত অনুভূতিক বাৰু মাকে ঘৰত সোমাব দিবনে নিদিয়ে, অৰ্থাৎ অনুভূতিৰ মাকে, আৰু সেইটো এতিয়া চাবলগীয়া। প্ৰিয়মে যিহেতু যোৱাদি খণ্ডতে এতিয়া মালাপাত পিন্ধালে বেদক, কিন্তু এতিয়া বেদে যিহেতু পিন্ধোৱা নাছিল আৰু পিন্ধোৱাৰ সময়তে আজি অনুভূতিয়ে ঠিক সময়ত যাই পাব। কিন্তু এতিয়া ঠিক সময়ত যাই পালে অনুভূতিয়ে দেখা পাব যে বেদৰ বিয়া আৰু বেদৰ বিয়াখন দেখা পোৱাৰ লগে লগে আচৰিত হৈ পৰিব আৰু তাৰ পৰা এতিয়া সেইবোৰ দেখা পাই লগে লগে গুচি আহিব আৰু লগে লগে গুচি অহাৰ লগে লগে একো নোকোৱাকৈ, আৰু তেতিয়া বেদহঁতে দেখিব আৰু লগতে সকলোৱে দেখিব আৰু তেতিয়াই বেদে নিজৰ হাতৰ পৰা মালাডাল পেলাই দিব আৰু লগতে বিয়াখন নহয় দিয়ে আৰু সেইটো কথা এতিয়া দেউতাকহঁতক ক'ব আৰু দেউতাকহঁতক আজি সকলোবোৰ কথা মনৰ ক'ব আৰু লগতে বিয়াখন কেঞ্চেল কৰাৰ বাবে হয়তো বেদেও তেনেকুৱাই কৰিব আৰু দেউতাকে আজি বহুত খং কৰিব বেদক আৰু বেদে দি তেনেকুৱা কৰিব নোৱাৰে আৰু বিয়াখন দি পাতিব লাগিব। তো সেইবোৰ কথা এতিয়া ক'ব। কিন্তু এতিয়া বেদে বাৰু দেউতাকৰ কথা শুনি আকৌ বাৰু বিয়াখনত বহিবনে নবহে, নে এতিয়া বিয়াখন তাতে সমাপ্ত কৰিব অনুভূতিৰ দৰে, আৰু অনুভূতিৰ পাছে পাছে আজি বাৰু বেদে যাবনে নাযাব আৰু অনুভূতিকো হয়তো ঘৰৰ পৰা উলিয়াই দিব পাৰে আৰু লগতে বেদকো দেউতাকে সেইবোৰ খং কৰি ঘৰৰ পৰা উলিয়াই দিব পাৰে। কিন্তু এতিয়া কি হয় কাহানীটো, তো সেইটো আপোনালোকে দেখিবলৈ পাব আজিৰ হ'বলগীয়া খণ্ডটিত। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।